মুর্দাবাদ 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 গণখনে প্রতিরোধ করো ইভান জাস্টিস তো রেডি কর বালবিড়িতে অঞ্চলক হাত দাবি আমার দাবি মানিবে রাখবো দাবি মানিবে রাখবো জিন্দাবাদ লং লিভ মানুষে তো ভিড় করে না আলবো থাকে বেগে থাকে মানুষে তো ভিড় করে না আলবো থাকে বেগে থাকে এতিয়ালৈকে জিলা উপায়ুক্তৰ 1 মিনিট সময় হোৱা নাই বঙাইগাঁৱৰ এচি ৰুমৰ পৰা ওলাই আহি জয়গোপা অঞ্চলটো এবাৰ পৰিদৰ্শন কৰি এই অঞ্চলটোক যে ৰক্ষণাবেক্ষণ দিব লাগে এই অঞ্চলটোক যে এটা ঐতিহাসিক নাম আছে এই অঞ্চলটোক যে অসমৰ মাজৰ পৰা গুচি গৈ আছে তেনে এটা যাব না যাব কোন না এই যে ফাট ধরছে এই যে চাপটা ফালা হয় এটা চাপটা ফালা দিছে এটা ফালা দিব নি নালাগে পাইছো হ্যাঁ সেনেকা ভিজুয়াল পাইছো ও নালাগে फिर भारी लूम करते क्या क्या नहीं हुए আজি আমি বঙাইগাঁও জিলাৰ ঐতিহাসিক জয়গোপাৰ চটপৰা অঞ্চলত আজি আমি জিলা সমিতিৰ জৰিয়তে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে জানে যে বিগত 4 বছৰৰ পৰা জয়গোপা অঞ্চলৰ ব্ৰহ্মপুত্ৰে ব্যাপক গৰাখহনীৰ সৃষ্টি কৰি কেইবাশ পৰিয়ালৰ ইতিমধ্যে সা সম্পত্তি ব্ৰহ্মপুত্ৰৰ বুকুৱে উটুৱাই লৈ গৈছে। এইবেলিও ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই জয়গোপা অঞ্চলৰ বাকী যিখিনি চটপৰা অংশ আছিলে সেইখিনি উটুৱাই লৈ গৈছে আৰু বাকী এতিয়া অকমান আছে এইখিনি গ'লে আমাৰ বৃহত্তৰ জয়গোপা অঞ্চল সম্পূৰ্ণভাৱে ব্ৰহ্মপুত্ৰৰ বুকুত যাব। তেনে ক্ষেত্ৰত অসম চৰকাৰ বঙাইগাঁও জিলা প্ৰশাসনে আগতে যেনেদৰে প্ৰতিশ্ৰুতি দিছিল যে জয়গোপাৰ স্থায়ী বান্ধৰ ব্যৱস্থা কৰা হ'ব, এই অঞ্চলবিলাকক ৰক্ষণাবেক্ষণ দিয়া হ'ব, কিন্তু সম্পূৰ্ণভাৱে অসমৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, অসম চৰকাৰ আৰু বঙাইগাঁও জিলা প্ৰশাসন সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু কামবিলাক কৰা নাই। তাৰ কাৰণে আমি তীব্ৰভাৱে আজি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু আজি আমি পুনৰবাৰ আমি কেশৱ মহন্ত ডাঙৰীয়াক প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ কাৰণে আৰু বঙাইগাঁও জিলা উপায়ুক্ত ডাঙৰীয়ানীক আমি এচি ৰুমৰ পৰা ওলাই আহি বৃহত্তৰ জয়গোপা অঞ্চলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আজি আমি এই আন্দোলনৰ জৰিয়তে আহ্বান জনাইছোঁ। পৰৱৰ্তী পৰ্যায়ত যদি বঙাইগাঁও জিলা প্ৰশাসন, অভয়পুৰী চিভিল মহকুমা প্ৰশাসন আৰু অসম চৰকাৰৰ বান নিয়ন্ত্ৰণ বিভাগে যদি কোনো ধৰণৰ ব্যৱস্থা নকৰে, জয়গোপা অঞ্চলক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত আমচুৱে ৰাইজক লগত লৈ যিকোনো ধৰণৰ ভয়াবহ গণতান্ত্ৰিক আন্দোলন কৰিবৰ কাৰণে সাজু হৈছে। তাৰ বাবে আমি চৰকাৰ আৰু জিলা প্ৰশাসনক সাজু থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু বিশেষকৈ স্থানীয় বিধায়ক
স্থানীয় বিধায়ক অনন্ত মালো ডাঙৰীয়া আচলতে আমাৰ বাবে দুৰ্ভাগ্য আমি এইটো সমষ্টিৰ বাসিন্দা হয় যে আমি এনেকুৱা এজন অলগধ্য অকৰ্মণ্য বিধায়ক নিৰ্বাচিত কৰিছোঁ যি সময়ত বিধায়ক পুঁজিৰে তেওঁক গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিব লাগিছিল সেই সময়ত তেওঁ ৰাইজৰ পৰা চান্দা সংগ্ৰহ কৰিবৰ কাৰণে কৈছে তেওঁ ৰাইজক পইচা দিবৰ কাৰণে কৈছে আৰু 5,000 টকা তেওঁ দিব বুলি কৈ এই গৰাখহনীয়া পীড়িত ৰাইজক উপলঙা কৰিছে তেওঁ ঠাট্টা কৰিছে গতিকে বিধায়ক অনন্ত মালো ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে গৰাখহনীয়া এই পীড়িত ৰাইজক লৈ যাতে কোনো ধৰণৰ এনেকুৱা ঠাট্টা বা উপলঙা নকৰে তাৰ কাৰণে তেওঁক আমি সকীয়াই দিছোঁ আৰু বিধায়ক ডাঙৰীয়াৰ যদি সৎ সাহস আছে বিধায়ক পুঁজিৰে ইয়াত আহি এই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক অন্যথায় এই গৰাখহনীয়া পীড়িত ৰাইজক লৈ এনেকুৱা ধৰণৰ মন্তব্য কৰিলে কিন্তু ইয়াৰ পৰিণাম গণতান্ত্ৰিকভাৱে বিধায়কজনক আগন্তুক দিনত দিয়া হ'ব গতিকে বিধায়কজনৰ এনে মন্তব্যক আমি তীব্ৰ নিন্দা কৰিছোঁ গৰিহণা দিছোঁ মই পুনৰবাৰ অসম চৰকাৰ কেশৱ মহন্ত আৰু বঙাইগাঁও জিলা উপায়ুক্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে কথাৰে নহয় এই মানুহখিনি যিটো বিপদগ্ৰস্ত এই মানুহখিনি যিটো এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুৱে যিকোনো মুহূৰ্তত জয়গোপা অঞ্চললৈ একেবাৰে শেষ কৰি পেলাব গতিকে তেনে সময়ত এই ঐতিহাসিক জয়গোপাটো ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে দায়িত্ব লৈ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ প্রশাসন সরকার গো ব্যাক কেশব মহন্ত মুর্দাবাদ বানপীড়িত অঞ্চলক সাহায্য প্রদান করে